নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ গাহৰি পোৱালি কাচি কৰাৰ ভিডিঅ' আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গাহৰি পোৱালি কাচি কৰাৰ 5 মিনিটৰ আগত সদায় দুডাল বেজী দিব লাগে। প্ৰথমটো হৈছে মেলনেক্স প্লাছ, য'ত মেলক্সিকেম বা পেৰাচিটামল থাকে, অৰ্থাৎ বিষ আৰু জ্বৰৰ ইনজেকশ্যন দিয়া হয়। দ্বিতীয়টো হৈছে ফৰ্টিভিৰ এণ্ড্ৰফ্লক্সাচিন নামৰ এণ্টিবায়'টিক দিব লাগে, য'ত গাহৰি পোৱালিটো গা উকোৱাত যথেষ্ট সহায় কৰে। এই দুটা ইনজেকশ্যনৰ মেডিচিন ফটো সহায়ত আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আপোনালোকে ফাৰ্মাচী দোকানত ইয়াক কিনিবলৈ পোৱা যায়। ইয়াৰ পিছত আপোনালোকে দোকানত পোৱা ব্লেড, নতুন ব্লেড নতুবা অপাৰেশ্যনেল ব্লেড সহায়ত কাষ্ট্ৰেশ্যন বা কাচি কৰিব পাৰে। কাচি কৰাৰ সময়ত বা কাষ্ট্ৰেশ্যন কৰাৰ সময়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব, যাতে ব্লেডটোৱে নিজৰ হাতটো নাকাটে। কাষ্ট্ৰেশ্যন শেষ হোৱাৰ পিছত এতিয়া এই কাষ্ট্ৰেশ্যন কৰা অংশটোত আপোনালোকে হালধি লগাব পাৰে, যাতে কোনো ধৰণৰ ইনফেকশ্যন নহয়। ধন্যবাদ।